welcome to our channel. Stay tuned with Saita. So মই সুজাতা আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ নতুন এটা ব্লগলৈ. So guys, আজি আমি এঠাইলৈ ফুৰিবলৈ যাব ওলাইছো. So বলকচোন আমি ভিডিওটো আৰম্ভ কৰো আৰু আপোনালোকক দেখাই যাম আমিনো কলৈ গৈ আছো. এয়া চাওক আমাৰ বেগ ৰেডি আৰু আমি যাবলৈ ৰেডি. আমি ঘৰৰ পৰা ওলালো এনেকে. এয়া আমি গৈ আছো বাণীপুৰ ৰেলৱে ষ্টেচন. আজি বহুত দিনৰ মূৰত আমি এনেকে ষ্টেচনৰ পিনে আহিছো. ৰাতি ইমান ভাল লাগিছে চাওকচোন. এয়া হৈছে ডিব্ৰুগড়ৰ বাণীপুৰৰ ৰেলৱে ষ্টেচন. হেল্ল' চাওক আমি আহি পালোহি ডিব্ৰুগড় ৰেলৱে ষ্টেচন, বাণীপুৰ ৰেলৱে ষ্টেচন. চাওক আমি আহি পাই গলোহি. আমি সিট ললো. তো পুৰা এক্সাইটেড হৈ আছে. এতিয়া ভিডিও কৰিব মানে নহলে পাছত ক'ব নোৱাৰা হৈ খাই দেখাই দিয়ে. এইটো কোৱাচোন কি আছিলে? মে নিকলা যিহেতু আমি গৈ আছো ৰাজধানী এক্সপ্ৰেছ আৰু আমাৰ ট্ৰেইন আছিলে ৰাতি 8:50. চ' সেইদিনাখন আমি তেনেকৈ ৰাতি শুই থাকিলোঁ. আৰু এয়া হৈছে নেক্সট ডে মৰ্ণিং. চাওকচোন মোৰ এখেত চাহ বনোৱাত একদম ব্যস্ত, যিহেতু চাহ তেওঁৰ অতি প্ৰিয়. আৰু আমি এনেকৈ চাহ খালোঁ আৰু ঘৰৰ পৰা লৈ অহা ৰুটি আৰু আলু ভাজি খালোঁ. আৰু দেখিছে নহয় গোটেই পথাৰবিলাক কেনেকৈ বানপানী হৈ গৈছে আৰু ঘৰবিলাকো একদম আধা বানপানীত ডুবি আছে. তেনেকৈ প্ৰিমি বিৰাট ফূৰ্তি কৰি আহি আছে. আৰু মই যেতিয়াই প্ৰিমিৰ লগত ট্ৰেভেল কৰোঁ মই সদায় বেগত তাই ভাল পোৱা দুটামান বস্তু, যেনেকৈ খেলা বস্তু হওক, তাই ভাল পোৱা দুখনমান কিতাপ, ড্ৰয়িং বুক লৈ আহোঁ, যাতে তাই ৰাস্তাত কেতিয়াও ব'ৰ নহয়. আৰু এইবিলাক কৰি আহি থাকিলে টাইমটো ধুনীয়াকৈ পাৰ হৈ যায়. চ' আপোনালোকে যদি সৰু ল'ৰা ছোৱালী লৈ কেতিয়াবা আহে এনেকুৱা তাহাঁতি ভাল পোৱা বস্তু লৈ আহিব পাৰে. আৰু এয়া আমি গৈ আছোঁ এইবাৰ শৰাইঘাটৰ ওপৰেদি. চ' ইয়াতো একদম পানী পূৰা ভৰি আছে. অলপ বৰষুণ পাইছোঁ আমি বাটত. চব পিনে পানী হৈ গৈছে দেখিছে নহয়. এতিয়া আমি লাহেকৈ অসম এৰিম আৰু হয়তো এয়া কোকৰাঝাৰ ষ্টেচন পাইছোঁহি. এনেকৈ গৈ আমি অসম পাৰ হৈ গৈ পালোঁহি এইবাৰ NJP ষ্টেচন, নিউ জলপাইগুৰি ষ্টেচন. আৰু যিহেতু আমাৰ বেগ দুটামান গধুৰ আছিলে, চ' আমি এজন কুলি লৈ ল'লোঁ আৰু এনেকৈ ষ্টেচনৰ পিনে গৈ আছোঁ এণ্ট্ৰেঞ্চ. আৰু এয়া হৈছে NJP ৰেলৱে ষ্টেচনৰ বাহিৰৰ ছাইডটো. যিহেতু ষ্টেচনটো এতিয়া অলপ ৰেন'ভেট কৰি আছে, চ' এয়া নতুনকৈ বনোৱা পাৰ্কিং এৰিয়া. তো এইটো বেছ ডাঙৰ হ'ল. আমি অটো এখন লৈ পেলাই এতিয়া গৈ আছোঁ মোৰ কাজিনৰ ঘৰলৈ. আৰু মোৰ জেঠাই ছোৱালীজনী যিহেতু শিলিগুৰিত থাকে, আমি প্ৰথম আহিছোঁ শিলিগুৰিলৈ. আৰু শিলিগুৰিত তাইৰ লগতে আমি যাম কালিলৈ কুৰ্ছেong. চ' তাই থাকে সেৱক ৰোড. শিলিগুৰি চবতছে জনপ্ৰিয় ৰোড হৈছে সেৱক ৰোড. আৰু এই পিনে দিয়ে যাব পাৰি গেংটক, কালিম্পং, সেৱক হিল আৰু এটা চাইডেদি দাৰ্জিলিঙো যাব পাৰি. এনেকৈ আমি অটোত গৈ আছোঁ. আৰু চাওকচোন লিখা আছে গেংটক, কালিম্পং, সেৱক. চ' আমি যিহেতু এইবাৰ প্ৰথমবাৰ শিলিগুৰি আহিছোঁ, তো আমাৰ বিৰাট ভাল লাগিছে. শিলিগুৰিখন সঁচা এখন বিৰাট ডাঙৰ চিটি আৰু ইয়াৰ ৰাস্তা পদূলিবিলাকো বিৰাট বহল. আৰু সেৱক ৰোডটোতে আপোনালোকে গোটেই মেক্সিমাম মল,
অফিচ পাব আৰু এয়া হৈছে ইস্কন মন্দিৰ ৰোড আৰু যদি আপোনালোকে শিলিগুৰি ফুৰিবলৈ আহে তেতিয়াহ'লে ইস্কন মন্দিৰটো এটা মাষ্ট ভিজিট চ' তাইৰ ঘৰ ইস্কন মন্দিৰ ৰোডতে তো আমি এনেকৈ ইস্কন মন্দিৰ ৰোডত সোমাই আহিলোঁ আৰু যিহেতু তাইৰ ঘৰটো আমি চিনি নাপাওঁ আমি সেইকাৰণে ফোন কৰি কৰি গৈ আছোঁ তাইক তো ভাল লাগিছে শিলিগুৰিত আহি চাওকচোন বেছ চাফা নিট এণ্ড ক্লিন আৰু এইখিনি ৰেচিডেঞ্চিয়েল এৰিয়া ইয়াতে স্কুল আছে গোটেই এপাৰ্টমেণ্টছ আছে আৰু আমি কাইলৈ মৰ্ণিং গৈ আছোঁ কুৰ্চিয়াং চ' এয়া আমি আহি পালোঁ তাইৰ এপাৰ্টমেণ্ট আৰু যদি আপোনালোকে আজি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি প্ৰথমবাৰলৈ আমাৰ ভিডিঅ' চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংকছ ফৰ ৱাচিং আৰু নেক্সট পাৰ্টত আমি দেখুৱাই থাকিম আমাৰ কুৰ্চিয়াং